Hi friends, welcome to my YouTube channel. মই আপোনালোকৰ বাবে আজি নতুন ৰেচিপি এটা লৈ আনিছো লোকেল মুৰ্গীৰ ৰেচিপি উইথ ৰঙলাও বলকচোন আমি বনাও প্ৰথমতে আমি মাংসটো অকমান মঠি লম এটা পিয়াজ কাটি লৈছো সৰু সৰুকৈ এতিয়া ইয়াত আমি হালধি অলপ দি লৈছো তাৰপৰা অলপ নিমখ দি দিম তেতিয়া মিট মছলা অকমান দি দিম ইয়াত দি দিছো ইয়াত ধনিয়া গুৰি অকমান দি দিছো ইয়াত ৰেড চিলি অকমান দি দিম তাৰপৰা ইয়াত আমি মিঠাতেল অকমান দি দিম তাৰ পিছত ভালদৰে হাতেৰেও মঠিব পাৰে আপোনালোকে চামুচ বা হেতাৰো মঠিব পাৰে মই কিন্তু হাতেৰে মঠি দিছো হাতেৰে মঠিলে ভালো হয় গুটেইবোৰ মানে ভালদৰে মিক্স হৈ যায় মই হাতেৰে মঠি দিম অকমান সময় মঠিম আধা ঘণ্টা মান এনেকে থৈ দিব লাগিব মই এতিয়া আধা হৈ গৈছে মঠাটো মই এতিয়া ঢাকনিখন মাৰি বানি ভালদৰে আধা ঘণ্টা মান থৈ দিম আজি মাংসটো বনাবৰ কাৰণে ৰঙলাও লৈছো এফাল লৈ লৈছো সৰু সৰুকৈ কাটি লৈছো আলু 3টা লৈছো মিডিয়াম সাইজৰ সৰু সৰুকৈ কাটি লৈছো তাৰপৰা আমি লৈছো পিয়াজ লৈছো 2টা কাটি লৈছো আদা নহৰু কাটি লৈছো জলকীয়া এটা লৈছো তেজপাত লৈছো আজি মই মাংসটো জুইত বনাম এনেও জুইত বনোৱা যিকোনো বস্তুৱে খাই বহুত ভাল লাগে লাহে লাহে কেৰাহীটো গৰম হৈছে আৰু এতিয়া আমি তেল দিব পৰা হৈ গৈছে এতিয়া আমি তেলটো দি দিম তেল বৰ বেছি নিদু কাৰণ মুঠতে তেল অলপ দিছিলুৱে দেখিছেনে জুই কৰা জ্বলি আছিল কাৰণে ৰাও ৰাওকে এতিয়া বহুত সোনকালে তেলটো গৰম হৈ গৈছে এতিয়া ইয়াত আমি প্ৰথমে তেজপাতখন দি লম তেজপাতখন দি অকমান লৰাই দিম এতিয়া ইয়াত আমি কেঁচা জলকীয়াটো দি দিম তাৰপৰা পিয়াজখন ঢালি দিছো পিয়াজখন অকমান লৰাই দিম তাৰপৰা ইয়াত আমি এতিয়া খুন্দা আদা নহৰু পেষ্টখন দি দিম এতিয়া অকমান লৰাই দিম আদা গুণ্ডটো নোজোৱালৈকে লৰাই থাকিম অকমান এনেদৰে পিঁয়াজটো ধুনীয়াকৈ ৰঙচুৱা পৰি গৈছে এতিয়া মাংসটো দিব পৰা হৈ গৈছে এতিয়া আমি ইয়াত মঠি থোৱা মাংসখিনি দি দিম ভালদৰে দি পানি অকমান লৰাই দিম এতিয়া আমি ঢাকনিখন মাৰি মাংসটো সিজালৈ অলপ থৈ দিম এতিয়া মাংসটো অলপ ফ্ৰাই গৈছে দিব পৰা হৈ গৈছে আলুখিনি এবাৰ লৰাই দিম এবাৰ ৰঙালাওখিনি দি দিম ভালদৰে লৰাই দিম এতিয়া থৈ দিম অলপ চাওঁচোন এবাৰ ভাজিখন আকৌ এবাৰ চাওঁচোন কি হৈছে পানী অকমান দিব লাগিব পানী এগিলাস মান দি দিওঁ ইয়াত এতিয়া ভালদৰে অকমান লৰাই দিম এতিয়া ঢাকনিখন
লগাই থৈ দিম। ভাজি অলৰেডি সিজি গৈছে। এতিয়া অকণমান দেৰি এনেকৈ জুইতে মানে এনেকৈ থৈ দিম, তাৰপিছত আপোনালোকক দেখাম।